আলাইকুম নতুন ভিডিঅ'ত সকলোৰে ওয়েলকাম ঘৰতে আৰু এটা ব্লগ ষ্টাৰ্ট কৰি দিছো আৰু এফালে মা আহিছে বজাৰৰ পৰা বিকজ আজিটো সানডে হয় আৰু সানডে আমাৰ ইয়াত বজাৰ মা ঢেৰ বজাৰ আনিলা দেখোন ইমান সবজি বন্ধাকবি বেঙেনা মটৰ দুটাৰো আছে উলিয়াম সেইবিলাক এফালে আলু পিয়াজ এফালে সবজি মানে খুজাই পৰা সবজি খাবই আহিছে আৰু ন এনেকাই লাগিছে মোক হে আৰু এটা স্পেশাল বস্তু আছে দেখাম এতিয়া এই টাপা পাছিটো দে তেতিয়া দেখাম স্পেশাল দেখুৱা দেখাম সাৰপ্ৰাইজ দেখুৱা জলদি দেখুৱা হুপা সৰু সৰু মাছ হা ইমান হুপা সৰু সৰু মাছ তাৰ পৰা এইকেইটা মিছা মাছ কিমান কষ্টত বাচিছো মিছা মাছ আনিছা ই ও মাই গুডনেস টেস্টি মই যে মাক স্কুল যে যাওঁ মা সেই বজাৰটো সদায় মিছা মাছ থাকে জানানে সদায় দেখি ভাবোঁ মই চাই চাই পেলাই গুচি যাওঁ মিছা মাছ কেতিয়া খাব পাম পাই গ'লোঁ গাইছ পাই গ'লোঁ মিছা মাছ হেই গাইজ ৰাতিপুৱা উঠি গ'লোঁ উঠি ব্ৰেকফাষ্টটো কৰা নাইকিয়া বাৰু জাষ্ট মই উঠি ফ্ৰেছ হৈ আহিছোঁ মায়ে ব্ৰেকফাষ্ট বনাই আছে পৰঠা বনাই আছে ব্ৰেকফাষ্ট কৰোঁ আৰু এইফালে আজি আমাৰ ঘৰটো বহুত কাম চলি আছে এয়া টুচককেইটা এটা বেডৰ টুচকটো অলপমান পাতলা হৈ গৈছিলে সেইটো কাৰণে আকৌ নতুনকৈ বনাই আছে সেইবোৰ কাম চলি আছে এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰোঁ ব্ৰেকফাষ্ট কৰি আপোনালোকক লগ পাই আছোঁ গুড মৰ্ণিং মা গুড মৰ্ণিং কি কৰি আছা ৰুটি 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 চাহ মই উঠা কৰি বনাই ৰেডি ৰাখিব লাগে না মা ঠাণ্ডা হৈ গ'লে নেখাওঁ যে মচমচীয়া লাগে মোক এই মচমচীয়া লাগে মচমচীয়া লাগে গাইজ এফালে এয়া তুলি কি অ' মা এইটো কি কয় এইটো কৰি আছে যে মাৰি আছে যে হা নাজানো কি কৰি আছে ধুনি আছে এয়া ধুনি আছে গাইজ নতুন চকত শুম নতুন টুচকত শুৱে বাবা তুমি নতুন টুচকত নোহোৱা মোক নিদিয়ে পাকাত খুৱাই ৰাখে একদম ফোনটো আগত অহা লাগে লাগে তই বেছি নকবি কথা অ' মা বিচনা পাৰিলা আহিলোঁ আহিছোঁ অত দিনৰ পিছত কাম কৰাইছা কেনেকৈ লাগিছে তোমাৰ ভাল লাগিছে কংগ্ৰেচুলেশ্যনছ মা কংগ্ৰেচুলেশ্যন পাপা কমলা খাবা চৰ্দি হৈ আছে নাই একদম পুৰা কমলা খোৱা লাজ নাই খোৱা খোৱা বস্তু খোৱা বস্তু জেহেৰো খাই দিবা নেকি জেহেৰো খোৱা বস্তু হয় আহি গ'লোঁ গাইজ ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলোঁ কৰি মেলি এতিয়া আহি গৈছোঁ ৰ'দত অকণমান বহুত কামটোতো নাই ফ্ৰী নাই অফিচ নাই আমাৰ ঘৰত কাম কৰা মানুহ অ' মা এইটো যে মাৰি যে আছে পিঠিটো গৈ পাতি দিলে কেনেকৈ লাগিব কৈছোঁ মই সেই তাৰ মাজত গৈ শুই যোৱা বাপেৰক খালি পিঠি বিষ ইটো বিষ সিটো বিষ কৰি থাকে মই চব আপোনাৰ শুই দিয়ক বিষ হৈছে নাইকিয়া হৈ যাব ডেইলি ৰাতিপুৱা ৰাতি পিঠি টিপিব লগা সেইকাৰণে শুই দিওঁ ইয়াত ন চিজিল বনাই পেলাব মা কি মাছ ল'লা কোৱা বোলে কাটি দিব কিয় মাছ বেপাৰীয়ে কি বা বেক চাইডে বিজেপি ঝাণ্ডাটো চা মাছ বেপাৰীয়ে মাছো আনি দিব কিনিবাও ওপৰৰ মাছ বাচিও দিব পইচা লৈছে না পইচা লৈ মাছৰ বাচি দিয়াটো পইচা তুমি এক্সট্ৰা দিয়া নাই দিতে লাগব ৱাও কি বনাইছে চাব কমলা ভৰ্তা কোনে আইডিয়াটো দিছে মা বা এইটো তুমি বেক চাইডে এইটো কি মেলিছা কি যে মেলা মাজনী দিয়া বনোৱা হা মই খাম আৰামত এই হৈছে গাইজ টেঙা টেষ্টি কি টেষ্টি লাগিছে দেখাই আৰু মায়ে ইয়াক কি কৰিছা মানে ডাইৰেক্ট দালিখিনি এনেকৈ দিলে পানী চানী নাই কালি মিছা মাছৰ তৰকাৰী বনালা দেখুৱাচোন ৱাও ঢাকনাটো যে পেলালা বৈয়ামটো নেপেলালা বিয়া ভালে ভালে গ'ল Oh my god guys কমলা ভৰ্তা খাই ল'লোঁ গাইজ আৰু ৰ'দত বহি বহি গালকেইটা পিংক কৰি লৈছোঁ মোক ব্লাছৰ দৰকাৰী নাই গাইজ নেচাৰেলি ব্লাছ গাইজ আমি পাৰি আছিলোঁ নাৰিকলত আৰু হেৰি এটা দিয়া হৈ আছিলে মানে কুঁৱাটোৰ ওপৰত জালনী এখন পাৰা হৈ আছিলে কুঁৱাৰ পৰা জাবৰ চাবৰ পৰে সেইখিনি যাতে তলত কুঁৱাৰ ভিতৰত মানে পানী নপৰক বুলি নাৰিকল পৰি জালনী সতি কুঁৱাৰ ভিতৰত সোমাই গ'ল
সেয়া এতিয়া নাৰিকলো ইয়াৰ ভিতৰত আৰু জাল দিও ইয়াৰ ভিতৰতে সোমাইছে এতিয়া উলিয়াব চচা কোঠা আনিছে চিধা হৈ গৈছে নেকি বেকাৰ সেইডাল তুমি এনেকৈ জোৰি নধৰিবা দেই হাতত পাই যাবা অকণমান লাগিছে নেকি অঁ নাৰিকলটো বাকী থাকে এইখন জালনি কুৱাৰ ভিতৰত সোমাই গৈছিলে নাৰিকল পাৰি দিলোঁ গাইজ জালনি চালনি কুৱাৰ ভিতৰত সোমোৱাই এতিয়া নাৰিকল ওলাই আনিলোঁ এতিয়া বলক আগফালে কাটি দিব দোকানে লৈ যাব দিছে কাটোংগৈ আৰু খামগৈ হেল্ল' হাই মম হেল্ল' বাৰে বাৰে টানো নাহে ন পানী খালে মোৰ ডিঙিটো বহি তোকে উঠাইছো তোকে উঠাইছো দাব দাব অঁ দে অকল নোলাই ৰ'বা পানী পানী ওলাব চব ঘিউ ওলাব ঘিউ চামুচ দি খোৱা ভাগছা এইটোতো ইজ্জত এইটো কি এইটো কি বস্তু হানিকাৰক है सेहत के लिए हानिकारक है ব'লা কাইলৈ খাম যাওঁ এতিয়া কাইলৈ খাম আমাৰ ফাৰহিন আহিলে নেকি স্কুলৰ পৰা কি খাবা তুমি কি খাবা কি খাবা পঢ়াৰ ধান্দা নাই স্কুলৰ পৰা আহি পাইছোহে তেতিয়াও আকৌ পঢ়িব লাগে মেট্ৰিক দিলেহে ল'ৰা ছোৱালীয়ে পঢ়ে নেকি কত আহা আহা হাই ফেৰিন আজি স্কুলত মাৰ খালি নে নাই খাগৈ নাপাবি মোকো দিয়া অকণমান পাৰে যদি গাইজ নাৰিকল খাবলৈ পাৰো দেই কাটিছা কাটিছা তুমি কাটিছা থালিটো তাক দি দিয়াচোন কাটি থাকক লৈ লোৱা সব খাই পেলাবি মইতো কৈছিলো গোটেইকেইটা পাই দিবলৈ নাপাৰিলে মইতো কৈ আছো নহয় যিকেইটা এনেকুৱা হ'ল যে এনেওতো এনেও নাপায় আপোনালোকে মা ৰাতিলে কি খুৱাবা মুৰ্গী বাৰে কি উতলালা তুমি এনেকা ধোৱা ওলাইছে মুৰ্গী কাটিলা হা বাহ ইমান স্পীড চিকেন এইটো মই আনা মুৰ্গীটো মা আহা দিনা আনিছিলো যে মই মানে পইচাটো পাপাই ধৰিটো মই আনিছিলো ধৰি আনিছো যেতিয়া গাইজ মোৰে অনা হ'ল হয়নে নহয় আপুনি কওক গাইজ আমি আহিছিলোঁ ফুৰিবৰ কাৰণে আহিলৈ পেলাই বগৰী গছ পালে পাপাই এইফালে বগৰী পাৰি আছে আৰু মোৰ মায়ে খাই আছে এই বাগানৰ ওচৰত বগৰী গছজোপা বহুত বেছি টেষ্টি হয় গাইজ টেষ্টি হয়
সেই ওপৰকেইটা আকৌ খাব পৰা হোৱা নাই না। কেঁচা হৈ আছে। ছিজনৰ প্ৰথম বগৰী খাইছোঁ। খাই খাই কাঢ়ি থাক। সো গাইজ এই ভিডিওটো মই ইয়াতে এণ্ড কৰি আছোঁ আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।